আজিৰ খণ্ডটোত বিজ্ঞানৰ তাপ পাঠটিৰ অন্তৰ্গত তাপ সঞ্চালন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হ'ব। আমি যোৱা খণ্ডত জানিব পাৰিলোঁ যে তাপ হৈছে এক প্ৰকাৰৰ শক্তি। পৰস্পৰৰ সংস্পৰ্শত থকা দুটা বস্তু বা একেটা বস্তুৰ বিভিন্ন অংশৰ মাজত উষ্ণতাৰ পাৰ্থক্য থকা হেতু উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতা অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে তাপ সঞ্চালন বুলি কোৱা হয়। জুইৰ ওপৰত যদি টাৱা এখন থোৱা হয় তেতিয়া টাৱাখন কি হ'ব? জুই তাপ পাই উত্তপ্ত হৈ পৰিব। আকৌ টাৱাখন জুইৰ পৰা আঁতৰাই আনিলে ই লাহে লাহে চেঁচা হ'বলৈ ধৰে। টাৱাখন কিয় চেঁচা হয় বাৰু? ইয়াতো জুইৰ পৰা টাৱালৈ তাপৰ সৰবৰাহ হোৱাৰ দৰে টাৱাখনৰ পৰা তাপ চৌপাশলৈ সঞ্চালিত হয়। দেখা গ'ল যে উভয় ক্ষেত্ৰতে গৰম বস্তুৰ পৰা চেঁচা বস্তুলৈ তাপ সঞ্চালিত হৈছে। বাস্তৱিকতে সকলো ক্ষেত্ৰতে গৰম বস্তুৰ পৰা চেঁচা বস্তুলৈ তাপ সঞ্চালিত হয়। তাপ শক্তি তিনি প্ৰকাৰে সঞ্চালিত হ'ব পাৰে: পৰিবহণ, পৰিচলন আৰু বিকিৰণ। পৰিবহণ: কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াক পৰিবহণ বোলে। এই প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ অন্তৰ্ভুক্ত উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিবহণ হয়, বা উষ্ণ উষ্ণতাৰ কোনো এক পদাৰ্থৰ সংস্পৰ্শত থকা নিম্ন উষ্ণতাৰ পদাৰ্থলৈ তাপৰ সঞ্চালন হয়, য'ত পদাৰ্থৰ অণুবোৰৰ কোনো ধৰণৰ স্থান পৰিৱৰ্তন নহয়। এই পদ্ধতিত পদাৰ্থৰ বেছি উষ্ণতাৰ অণুবোৰে তাপ গ্ৰহণ কৰি স্পন্দিত হ'বলৈ ধৰে। এই স্পন্দনৰ জৰিয়তে পদাৰ্থৰ উত্তপ্ত অণুবোৰে তাপ পাৰ্শ্বৱৰ্তী শীতল অণুবোৰক প্ৰদান কৰে। কঠিন পদাৰ্থত সাধাৰণতে পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে তাপৰ সঞ্চালন ঘটে। উদাহৰণস্বৰূপে, লোৰ দণ্ড এডালৰ এটা মূৰ জুইত সুমুৱালে আনটো মূৰলৈ পৰিবহণ পদ্ধতিৰে তাপৰ সঞ্চালন হয়। তাপৰ পৰিবাহী: যিবোৰ বস্তুৱে সিহঁতৰ মাজেৰে সহজতে তাপৰ সঞ্চালন হ'ব দিয়ে সেইবোৰ তাপৰ পৰিবাহী। উদাহৰণস্বৰূপে এলুমিনিয়াম, লো, তাম আদি। গৰম পানীৰ পাত্ৰ এটাত ষ্টীলৰ চামুচ এখনৰ এটা মূৰ কিছু সময়ৰ বাবে ডুবাই থোৱাৰ পাছত যদি আমি চামুচখনৰ আনটো মূৰ স্পৰ্শ কৰোঁ তেন্তে আনটো মূৰ গৰম অনুভৱ কৰিম। তাপৰ অপৰিবাহী: যিবোৰ বস্তুৱে সিহঁতৰ মাজেৰে সহজতে তাপৰ সঞ্চালন হ'ব নিদিয়ে সেইবোৰ হ'ল তাপৰ কুপৰিবাহী। কুপৰিবাহীবোৰক অপৰিবাহী বোলে। উদাহৰণস্বৰূপে কাঠ, প্লাষ্টিক, ৰবৰ আদি। ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ধাতৱ টাৱাত প্লাষ্টিক বা কাঠৰ নাল লগোৱা থাকে। কুকাৰতো এবিধ বিশেষ ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হয় যাতে আমাৰ হাতখন গৰমত পোৰা নাযায়। পৰিচলন: কোনো পদাৰ্থৰ অণুবোৰৰ চলাচলৰ জৰিয়তে উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিবহণ হোৱা প্ৰক্ৰিয়াক পৰিচলন বোলে। জুলীয়া পদাৰ্থ আৰু গেছৰ পৰিচলন পদ্ধতিৰে তাপৰ সঞ্চালন হয়। উদাহৰণস্বৰূপে, এটা পাত্ৰত পানী লৈ তাপ প্ৰয়োগ কৰিলে পৰিচলন প্ৰক্ৰিয়াৰে পানীখিনিৰ উষ্ণতা বৃদ্ধি হয়। তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধি হ'লে ঘনত্ব কমে। কম ঘনত্বৰ তৰল ওপৰলৈ গতি কৰে আৰু ওপৰৰ বেছি ঘনত্বৰ তৰল তললৈ আহিবলৈ ধৰে। পানীখিনি গৰম কৰোঁতে জুই শিখাৰ ওচৰতে থকা পানীখিনি প্ৰথমে গৰম হয়। গৰম পানীখিনি ওপৰলৈ উঠে আৰু দাঁতিৰ চেঁচা পানীখিনি তাপৰ উৎসৰ পিনে নামি যায়। এইখিনি পানীও গৰম হয় আৰু ওপৰলৈ উঠে আৰু দাঁতিৰ পানী তললৈ নামে। এনেদৰে চক্ৰীয় পদ্ধতিৰে গোটেই পানীখিনিৰ মাজেৰে তাপ সঞ্চালনৰ জৰিয়তে পানীখিনি গৰম হয়। তাপ সঞ্চালনৰ এই প্ৰক্ৰিয়াক পৰিচলন বোলে। তাপ পালে তাপৰ উৎসৰ ওচৰৰ বায়ু গৰম হয় আৰু ওপৰলৈ উঠি যায়। খালী হোৱা ঠাইখিনি পূৰাবৰ বাবে কাষৰ পৰা বায়ু আহি ঠাইখিনি পূৰ্ণ কৰে। এনেদৰে বায়ু গৰম হয়। বায়ুত পৰিচলনৰ জৰিয়তে তাপৰ সঞ্চালন ঘটে। উদাহৰণস্বৰূপে, মম এডাল জ্বলাই লৈ যদি এখন হাত মমৰ শিখাৰ ওপৰত আৰু আনখন হাত শিখাৰ কাষত ধৰা হয় তেতিয়াহ'লে ওপৰত থকা হাতখনে বেছি গৰম অনুভৱ কৰিব। কাৰণ তাপ গ্ৰহণৰ ফলত শিখাৰ ওপৰত থকা বায়ুখিনি পোনতে গৰম হ'ব আৰু ওপৰলৈ গতি কৰিব। অৰ্থাৎ শিখাৰ ওপৰৰ ফালে পৰিচলনৰ ফলত বায়ুখিনি গৰম হয় আৰু হাতখনে বেছি গৰম অনুভৱ কৰে।
জলবতাহ। দিনৰ ভাগত সূৰ্যৰ তাপত জলভাগ আৰু স্থলভাগ উভয়ে গৰম হয়, কিন্তু জলভাগতকৈ স্থলভাগ সোনকালে গৰম হয়। মাটিভাগ গৰম হোৱাত মাটিৰ ওপৰৰ বায়ুখিনিও গৰম হৈ ওপৰলৈ গতি কৰে। গৰম বায়ুৰ ঘনত্ব কম হয় আৰু সেই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে জলভাগ অৰ্থাৎ সাগৰৰ ওপৰৰ শীতল বায়ুৰ ঘনত্ব বেছি, যাৰ বাবে চাপৰ তাৰতম্যই দেখা দিয়ে। আৰু সাগৰৰ ওপৰৰ শীতল বায়ু স্থলভাগলৈ গতি কৰি স্থলভাগৰ খালী ঠাইখিনি পূৰ্ণ কৰে। স্থলভাগৰ গৰম বায়ুৱে সাগৰৰ ফালে গতি কৰি চক্ৰটো সম্পূৰ্ণ কৰে। এনেদৰে সাগৰৰ পৰা অহা বতাহক জলবতাহ বোলে। সাগৰৰ জুইৰ বতাহ পাবৰ বাবেই উপকূল অঞ্চলত ঘৰৰ খিৰিকীবোৰ সাগৰৰ ফালে মুখ কৰি সজা হয়। আনহাতে ৰাতি ইয়াৰ সম্পূৰ্ণ ওলোটা ঘটনাটো ঘটে। ৰাতিৰ ভাগত জলভাগ আৰু স্থলভাগ উভয়ে ঠাণ্ডা হ'বলৈ ধৰে, কিন্তু জলভাগতকৈ স্থলভাগ সোনকালে ঠাণ্ডা হয়। জলভাগৰ ওপৰৰ গৰম বায়ুৰ ঘনত্ব কম হোৱাৰ বাবে তাত নিম্নচাপৰ সৃষ্টি হয়, যাৰ বাবে স্থলভাগৰ পৰা শীতল বতাহ জলভাগলৈ বলে। ইয়াকে স্থলবতাহ বোলে। পৃথিৱী আৰু সূৰ্যৰ মাজৰ অধিকাংশ ঠাইতে বায়ুৰ দৰে কোনো মাধ্যমৰ অৱস্থিতি নাই, যিহেতু পৃথিৱীৰ চাৰিওফালে এক নিৰ্দিষ্ট অঞ্চললৈকেহে বায়ুমণ্ডল বিয়পি আছে। গতিকে পৰিবহণ অথবা পৰিচলন প্ৰক্ৰিয়াৰ জৰিয়তে সূৰ্যৰ তাপ আহি আমাৰ ওচৰ পোৱাটো সম্ভৱ নহয়। বিকিৰণ নামৰ তাপ সঞ্চালনৰ আন এক প্ৰক্ৰিয়াৰ জৰিয়তেহে সূৰ্যৰ তাপ আহি আমাৰ ওচৰ পায়হি। অৰ্থাৎ বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। ৰুম হিটাৰ এটাৰ কাষত বহিলে তাপ পোৱা যায়। আকৌ জুইৰ পৰা পাত্ৰ এটা নমাই থ'লে পাত্ৰটো লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে। এই সকলোবোৰ বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে হয়। দৰাচলতে সকলো গৰম বস্তুৱে তাপ বিকিৰণ কৰে। এই তাপ কোনো বস্তুৰ ওপৰত পৰিলে তাৰে এটা অংশ বস্তুটোৱে শোষণ কৰে, আৰু এই শোষিত অংশই বস্তুটোৰ উষ্ণতা বৃদ্ধি কৰে। গ্ৰীষ্মকালত সাধাৰণতে পাতল ৰঙৰ বস্ত্ৰ পৰিধান কৰা হয়, কাৰণ পাতল ৰঙৰ বস্ত্ৰই আপতিত তাপৰ অধিকাংশই প্ৰতিফলিত কৰে, অৰ্থাৎ অতি কম পৰিমাণেহে সূৰ্যৰ তাপ শোষণ কৰি লয়, যিয়ে শৰীৰটো ঠাণ্ডা কৰি ৰাখে। সেইবাবেই গৰমৰ দিনত পাতল ৰঙৰ বস্ত্ৰ পিন্ধি বেছি আৰাম অনুভৱ কৰা যায়। আনহাতে শীতকালত গাঢ় ৰঙৰ বস্ত্ৰ পৰিধান কৰা হয়, কাৰণ গাঢ় ৰঙৰ বস্ত্ৰই অধিক পৰিমাণে বিকিৰণ শোষণ কৰে, অৰ্থাৎ অধিক পৰিমাণে সূৰ্যৰ তাপ শোষণ কৰি লয়। ইয়ে শৰীৰটোক গৰম কৰি ৰখাত সহায় কৰে। সেয়েহে শীতকালত আমি গাঢ় ৰঙৰ বস্ত্ৰ পিন্ধি আৰাম পাওঁ। শীতকালত আমি ঊণৰ বস্ত্ৰ পৰিধান কৰোঁ। ঊণৰ বস্ত্ৰই শীতকালত আমাৰ শৰীৰ গৰম কৰি ৰাখে। ইয়াৰ কাৰণ হ'ল ঊণ হৈছে তাপৰ কুপৰিবাহী, আৰু ইয়াৰ আঁহবোৰৰ মাজত বায়ু আবদ্ধ হৈ থাকে। এনে বায়ুৱে আমাৰ শৰীৰৰ তাপ চৌপাশৰ শীতল অঞ্চললৈ ওলাই যোৱাত বাধা প্ৰদান কৰে। সেইবাবে আমি ঊণৰ বস্ত্ৰ পৰিধান কৰিলে গৰম অনুভৱ কৰোঁ। তাপমাত্ৰাৰ আলোচনা আগবঢ়োৱা হ'ল। ইয়াৰ জৰিয়তে তোমালোকে পাঠটো বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।